এতিয়া সন্ধিয়া চাহ কাপৰ লগত খাবৰ কাৰণে বোলো পিঠা কেইটামান বনাই লওঁ তেল দিয়া। এফালে এটা বস্তু দেখাম আপোনালোকক, এয়া চাওকচোন, এয়া একদম সৰহকৈ পিঠাগুড়ি মই খুন্দি থোৱা আছে। ইয়াত মানে 3 কেজি 3.5 কেজি মানৰ হ'ব পিঠাগুড়ি। এইখিনি ৰাখি থৈছোঁ আৰু পিঠাগুড়ি থাকে আমাৰ ঘৰত। তাৰপিছত এইখিনি দিছোঁ মই পিঠাগুড়ি, অকণমান চুজি আৰু অকণমান আটা দিছোঁ। তাৰপিছত অকণমান নিমখ দি দিম আৰু দিম ইয়াত গুড়। মিঠাকৈ বনাম, গুড় আৰু নিমখ দি এনেকৈ মিক্স কৰি দিম এতিয়া। আৰু এনেদৰে নিমখ আৰু গুড়খিনি পিঠাগুড়ি আৰু চুজিখিনি এনেকৈ মিক্স কৰি লৈছোঁ। তাৰপিছত ইয়াত পানী দি মই ধুনীয়াকৈ ঘোল বনাই লওঁ। এয়া এনেদৰে মই এতিয়া বনাই ল'লোঁ। তাৰপিছত এতিয়া কেৰাহীখন বহাই দিছোঁ গেছত। এতিয়া পিঠাখিনি মই বনাই লওঁ। সন্ধিয়া চাহ ৰেডি হৈ গ'ল। এনেদৰে এয়া পিঠা বনাই ল'লোঁ। এটা অকণমান ডাঙৰ চাইজৰ হৈছে। এনেকৈ বনাই ল'লোঁ। অকণমান গুড় লৈ লৈছোঁ আৰু এয়া কাঁহৰ বাতিত একদম ধুনীয়াকৈ চাহ লৈ লৈছোঁ বাতি। আৰু এতিয়া চাহ খাই লওঁ আমি। আপোনালোকে চাহ তাহ খালেনে বাৰু? সকলোকে শুভ সন্ধিয়া জনাইছোঁ দেই। লাল চাহৰ লগতো কিন্তু বৰ ভাল লাগে খাই, কিন্তু মই এতিয়া গাখীৰ চাহৰ লগতে খাই লওঁ দেই।